ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ পিৰাকটা লুইছগাঁও ৰমান কেথলিক মিছনৰ উদ্যোগত দেওবাৰে সন্ধিয়া 7 বজাত পিৰাকটাত উলিয়ালে শান্তি শোভাযাত্ৰা। উল্লেখ্য যে মাদাৰ মেৰীক স্মৰণ কৰি বিগত এমাহজোৰা প্ৰাৰ্থনাৰ অন্তত আজি পিৰাকটাত উলিওৱা হয় উক্ত শান্তি শোভাযাত্ৰা। খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে হাতে হাতে মমবাতি লৈ উক্ত শান্তি শোভাযাত্ৰাত অংশগ্ৰহণ কৰি বিশ্বশান্তিৰ কামনা কৰে। আজি অজস্ৰ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে অংশগ্ৰহণ কৰিলে উক্ত শান্তি শোভাযাত্ৰাত। আজি আমি যীশুৰ মা মাদাৰ মেৰী তেওঁৰ আদৰত আমি এই প্ৰচেশ্যনটো আমি উলিয়াইছোঁ। আজিৰ এই প্ৰচেশ্যনৰ জৰিয়তে বিশ্ব শান্তি আৰু লগতে আমাৰ ভাৰতবৰ্ষৰ শান্তিৰ বাবে, আমাৰ স্থানীয় প্ৰতিটো ঘৰৰ শান্তিৰ বাবে আমি ঐক্য আৰু প্ৰেমেৰে যাতে আমি ধৰ্ম পালন কৰি যাব পাৰোঁ, সেইকাৰণে আমাৰ মাদাৰ মেৰীৰ আদৰত আজি তেওঁৰ এই শোভাযাত্ৰাটো আমি উলিয়াইছোঁ।